নমস্কাৰ। তো আজি যিটো শুভ দিন, যিটো 14 নৱেম্বৰ যিটো চিলড্ৰেন ডে, এই দিনত আজি যিটো চিলড্ৰেনৰ যিটো প্লে কৰ্ণাৰ এই উদ্বোধনত ভাগ লৈ পেলাই মই বহুত আনন্দিত। তো যিটো উদ্দেশ্য, যিটো আশা আকাংক্ষা লৈ এই চিলড্ৰেন যিটো প্লে কৰ্ণাৰ এইটো বনাইছে, এইটো সফল হ'ব নিশ্চয়। ইয়াত সৰু সৰু ল'ৰা ছোৱালী আহি পেলাই ইয়াত ব্যস্তত থাকিবলৈ সক্ষম হ'ব। তো আমাৰ এইখিনি জেগাত যথেষ্ট নহয়, আমি এইটো ফাৰ্ষ্ট এটা এৰিয়াত লৈ যাব পাৰিলে ভাল। এইটো আমি মই দতমা সমষ্টিৰ বাসী হিচাপে মই এইখিনি আগবঢ়াই লৈ যোৱাত মই ফুল্লি আগভাগ ল'ম। আহি থকাৰ দিনত নিশ্চয় আমি এইটো সফল কৰিম। চিলড্ৰেন প্লে কৰ্ণাৰ বা শিশুৰ খেলাৰ যিটো ব্যৱস্থা কৰিছোঁ আমি ইয়াতে, ইয়াৰ মেইন উদ্দেশ্যটো হৈছে আচলতে হস্পিটেল বুলি ক'লে আমাৰ ল'ৰা ছোৱালীবিলাকৰ এটা ভয় থাকে। যেনেকৈ পুলিচ বুলি ক'লে লাঠিৰ কথা আহি যায়, হস্পিটেল বুলি ক'লে বেজীৰ কথা আহি যায়। সেইকাৰণে বহু ল'ৰা ছোৱালী আমাৰ হস্পিটেল আহিব নোখোজে বা ভয় কৰি থাকে। সেইকাৰণে আমি এইটো কথা চিন্তা কৰিলোঁ। লগতে আজিকালি ধৰি লওক কি হৈছে, মোবাইলৰ চবৰে হাতত থাকে। গতিকে বহুত ল'ৰা ছোৱালী যেতিয়া আমাৰ হয়তো ডক্টৰ ব্যস্ত আছে, চিষ্টাৰবিলাক ক'ত ব্যস্ত আছে, যদি দেৰি হয় বাচ্ছাবিলাকে মোবাইল লৈ ব্যস্ত হৈ থাকে, মাক বাপেকেও মোবাইল দি দিয়ে। সেইকাৰণে আমি এই কথাটো চিন্তা কৰিছোঁ যে আমি বাচ্ছাখিনিক যদি ব্যস্ত কৰি ৰাখিব পাৰোঁ, তাৰোপৰি যিখিনি ল'ৰা ছোৱালী হস্পিটেলত আহিবৰ কাৰণে ভয় কৰে কিবা কাৰণত, গতিকে আমি এটা যদি খেলাৰ এটা ব্যৱস্থা কৰি দিব পাৰোঁ। আৰু এটা কথা আছে, যিবিলাক গৰীব ঘৰৰ ল'ৰা ছোৱালী, এইটো আমি যিখিনি ইয়াত কৰিছোঁ সেইবিলাক সাধাৰণতে পাৰ্কবিলাকত থাকে। কিন্তু যিবিলাক গৰীব মানুহ থাকে সেইবিলাকতো পাৰ্কত যাব নোৱাৰে। গতিকে আমি যদি ইয়াত সেইখিনি খেলাৰ ব্যৱস্থা কৰি দিওঁ, গতিকে নিশ্চয় হস্পিটেল অহাৰ কাৰণে এটা ভাল পাব। আৰু সেইটো চিন্তা কৰি আমি এইটো কৰিলোঁ। তাৰমানে এক ধৰণৰ চিলড্ৰেনছ চুইটেবল এনভাইৰনমেণ্ট এটা বা শিশুৰ উপযোগী এটা পৰিৱেশ, শিশুৰ উপযোগী পৰিৱেশ এটা সৃষ্টি কৰাৰ কাৰণে আমাৰ এইটো এটা প্ৰচেষ্টা। আৰু অৱশ্যে হেৰিটো সৰু হৈছে আমাৰ, তথাপি আমি ভৱিষ্যতে আমাক মহোদয়েও কৈছে যে আপোনালোকে যদি তেনেকুৱা কিবা প্ৰস্তাৱ দিয়ে আমি সহায় কৰিম। গতিকে আমি এই বস্তুটো ভৱিষ্যতে OPDত বা মানে আউটডোৰ বা বাহিৰতো কৰাৰ কাৰণে চেষ্টা কৰিম, যাতে ল'ৰা ছোৱালীখিনি শিশুখিনি আমাৰ হস্পিটেল অহাৰ কাৰণে আগ্ৰহ এটা অনুভৱ কৰি থাকে, যিকোনো কাৰণতে আগ্ৰহ অনুভৱ কৰে, যাতে মানে ভয়ৰ ভাৱটো নাথাকে। সেইটো হয়তো আমাৰ এটা কৈছে এতিয়া চিলড্ৰেন মানে কি এনভাইৰনমেণ্ট, চিলড্ৰেন এইটো প্লে কৰ্ণাৰ এটা টাৰ্ম আছিল, মানে উপযোগী এটা ব্যৱস্থা, চিলড্ৰেন ফ্ৰেণ্ডলি এনভাইৰনমেণ্ট। ইংলিছত কয় চিলড্ৰেন ফ্ৰেণ্ডলি এনভাইৰনমেণ্ট, অসমীয়াত ক'ব এইটো শিশুৰ উপযোগী এটা ব্যৱস্থা বা পৰিৱেশ। সেইটো কাৰণে আমাৰ এইটো ক্ষুদ্ৰ প্ৰয়াস। গতিকে আমি আশা কৰিছোঁ ইয়াতে শিশুসকলৰ কিছু উপকাৰ হ'ব। এইখিনি মোৰ ক'ব লগা। ধন্যবাদ।